Hi guys, hope you are all have fine, okay? বৰষুণৰ বতৰ, hope you enjoy the rainy day. আপোনালোক জানি আহিছে নিশ্চয় আগষ্ট 31 তাৰিখৰ পৰা এছিয়া কাপ আৰম্ভ হ'বলৈ যাই আছে। ভাৰত পাকিস্তানৰ মাজত আৰু ইণ্টাৰেষ্টিং মেচ দেখিবলৈ পাম। এই এছিয়া কাপ 31 আগষ্টত আৰম্ভ হৈ 17 ছেপ্টেম্বৰ দিনাখন ফাইনেল মেচখন খেলা যাব। এইবাৰ এছিয়া কাপৰ হোষ্ট পাকিস্তানৰ হাতত আছিল, বাট ইণ্ডিয়ান টিমক BCCIয়ে পাকিস্তানত এছিয়া কাপৰ বাবে নপঠাও বুলি সিদ্ধান্ত লোৱাত এটা হাইব্ৰিড মডেলৰ জৰিয়তে এছিয়া কাপৰ খেলবোৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হ'ল। এই হাইব্ৰিড মডেল মতে পাকিস্তান লগতে শ্ৰীলংকাতো এছিয়া কাপৰ মেচ অনুষ্ঠিত হ'ব। কিন্তু কথাটো হ'ল পাকিস্তানত 4টা মেচ আৰু শ্ৰীলংকাত 9খন মেচ অনুষ্ঠিত হ'ব। নামৰ মাত্ৰ হোষ্ট হৈ ৰ'ল পাকিস্তান। অ'কে, ইণ্ডিয়ান টিমক পাকিস্তানত নপঠোৱাৰ কাৰণটো আপুনি জানে, ছিকিউৰিটি ইছ্যু। বাট আপোনাৰ প্ৰশ্ন হ'ব পাৰে, অতীতত ক্ৰিকেট খেলত পাকিস্তানকে ধৰি অন্য দেশত ছিকিউৰিটি ইছ্যুৰ কাৰণে সন্ত্ৰাসবাদীৰ প্ৰভাৱ দেখা গৈছিল নেকি? নিশ্চয় পাকিস্তানৰ ভূমিকা বেছি আছে, আৰু ইয়া আজিৰ ভিডিঅ'ৰ মেইন বিষয়। খেল চলি থকাৰ মাজতে সন্ত্ৰাসবাদীৰ সন্ত্ৰাস তেনে ঘটনাটো আজিলৈকে হোৱা নাই, কিন্তু খেলৰ আগমুহূৰ্তত হোৱা সন্ত্ৰাসবাদী বিস্ফোৰণ, হ'ব লগা ক্ৰিকেট মেচত সন্ত্ৰাসবাদী বিস্ফোৰণৰ প্ৰভাৱ, তেনেকুৱা ঘটনা এই ভিডিঅ'ত উল্লেখ কৰিম। লাইভ প্ৰথম 1987 এপ্ৰিল মাহত শ্ৰীলংকাৰ কলম্বোত এটা ভয়ংকৰ বিস্ফোৰণ হয়। এই বিস্ফোৰণত 100 জন মানুহৰ মৃত্যু হয়। নিউজিলেণ্ড ক্ৰিকেট টীম শ্ৰীলংকাত আহি মেচ খেলাৰ কথা আছিল, কিন্তু এই বিস্ফোৰণৰ ফলত নিউজিলেণ্ড টীম শ্ৰীলংকা ভ্ৰমণ বাতিল কৰি দিছিল। 1993 আকৌ এবাৰ শ্ৰীলংকাৰ কলম্বোত বিস্ফোৰণ ঘটে, আৰু আকৌ এবাৰ নিউজিলেণ্ড ক্ৰিকেট টীমে আছিল, কিন্তু এই বিস্ফোৰণ খেল হোৱাৰ আগৰ দিনত ঘটা নাছিল। সেই সময়ত নিউজিলেণ্ড ক্ৰিকেট টীম শ্ৰীলংকাত উপস্থিত আছিল। নিউজিলেণ্ড ক্ৰিকেট টীম থকা হোটেলৰ সন্মুখত এই বিস্ফোৰণটো ঘটিছিল, আৰু ইয়াৰ পিছত নিউজিলেণ্ড ক্ৰিকেট টীম মেচ চিৰিজ শেষ নকৰাকৈ নিজ দেশলৈ উভতি যায়। 2001 চনত আমেৰিকাত আল কায়দাৰ 9/11 ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ড ক্ৰিকেট টীম পাকিস্তানত খেলিব লগা মেচ চিৰিজৰ বাবে পাকিস্তান ভ্ৰমণ দুয়ো দেশে বাতিল কৰে। 2002 চনৰ মে মাহত পাকিস্তানৰ কাৰাচীত হোটেলৰ সন্মুখত সন্ত্ৰাসবাদী বিস্ফোৰণ ঘটে। এই বিস্ফোৰণত 14 জন মানুহৰ মৃত্যু ঘটে। নিউজিলেণ্ড টীম ইয়াৰ কাৰণে পাকিস্তানত হ'ব লগা মেচ চিৰিজ খেলিব অহাত অমান্য কৰে। 2008 মাৰ্চ মাহত পাকিস্তানৰ লাহোৰ চহৰত বিস্ফোৰণৰ ফলত 15 জন মানুহৰ মৃত্যু হয়। অষ্ট্ৰেলিয়া ক্ৰিকেট টীম ইয়াৰ বাবদ পাকিস্তানত খেলিব লগা মেচ চিৰিজ অষ্ট্ৰেলিয়া ক্ৰিকেট টীম পাকিস্তান ভ্ৰমণ বাতিল কৰি দিছিল। আৰু এইটো বছৰতে আগষ্ট মাহত চেম্পিয়ন ট্ৰফিৰ মুঠ 8টা দেশৰ ভিতৰত 5টা দেশ পাকিস্তানত আহি খেলিবলৈ অস্বীকাৰ কৰিছিল, আৰু ইয়াৰ বাবে চেম্পিয়ন ট্ৰফি 13 মাহৰ বাবে স্থগিত কৰিব লগা হয়। Helicopters were forced to airlift the Sri Lankan cricket team from a stadium in eastern Pakistan following an attack on the team's tour bus. 2009 মাৰ্চ মাহত লাহোৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্ৰীলংকাৰ ক্ৰিকেট টীম মৃত্যুৰ পৰা বাচি নিজ দেশলৈ উভতি যায়। এয়া পাকিস্তান সন্ত্ৰাসবাদীৰ ক্ৰিকেট খেল জগতৰ প্ৰভাৱ। আপুনি এইখিনিতে এইটো ক'ব পাৰে, সন্ত্ৰাসবাদীৰ আক্ৰমণত আজিলৈকেতো কোনো ক্ৰিকেট প্লেয়াৰ মৰা নাই। নিশ্চয়, কিন্তু পাকিস্তানৰ কিছুমান পাব্লিক, আপুনি যদি পাকিস্তানৰ ইউটিউব চেনেল ফ'ল' কৰে, আপুনি তাত নিশ্চয় দেখা পাইছে পাকিস্তানৰ কিছুমান মানুহ ভাৰতৰ মানুহৰ প্ৰতি কিমান ঘৃণা ভাৱ ৰাখে, আৰু লগতে পাকিস্তানৰ terrorism ইণ্ডিয়ান মানুহৰ প্ৰতি যেনে মনোভাৱ ৰাখে, তেনে ক্ষেত্ৰত আমাৰ ফেভাৰেট ক্ৰিকেট টীম কি ভৰসাত পাকিস্তানলৈ পঠাব? অ'কে, এণ্ড নাও মই ভিডিঅ'টো এইখিনিতে শেষ কৰিম। থেংক ইউ ফৰ ৱাচিং, হেভ এ ডে।